পাছফালে সোণাৰু গছডাল দেখিছে নহয় মানে সোণাৰু মানে হালধীয়া ৰংটো দেখিলে কিবা এটা ভাল লাগে তো আমি বৰ্তমান গৈ আছোঁ ৰহা কলঙত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে পানীখনি নীলা কালাৰ হৈ গৈছে মানে ডাউকি আমাৰ ৰহাৰ লোকেল ডাউকি বুলি কৈ আছে বহুতে তো সেইখনি চাবলৈ যাম আপোনালোকে আহিব পাৰিব তো সেই পৰিৱেশটো দেখাবলৈ গৈ আছোঁ চাই থাকক মোৰ লগত আছে মোৰ লগত সুমিত আৰু কাশ্যপ তো সম্পূৰ্ণ দেখাই গৈ আছোঁ আপোনালোকে চাই থাকক A few moments later কালি ৰাতি বৰষুণ দিছিলে আৰু মই আহিছোঁ বৰ্তমান কলঙৰ পাৰত মানে আমাৰ ৰহাতে এটা জেগা কি ধুনীয়া এটা মানে কলঙৰ পৰিৱেশ সৃষ্টি হৈছে মানে কালাৰটো ৰং মানে নদীৰ কালাৰটো বেলেগ ধৰণৰ হৈ গৈছে কালাৰটো অলপ দেখাব চেষ্টা কৰিছোঁ আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখাইছোঁ চাওক মানে এইখন কলং হয় কলঙৰ কালাৰটো কি ধুনীয়া হৈছে আৰু কিছুমান আপোনালোকৰ শ্বৰ্ট দেখাম আৰু চাব মানে অতি মনোমোহা বহুত ঠাইৰ পৰা মানুহবিলাক চাবলৈ আহিছে আৰু আমি লকডাউনৰ মাজতে অলপ চাবলৈ আহিলোঁ তো পৰিৱেশটো দেখাওঁ চাই থাকক ইয়াত নাৱত হেৰি কৰি আছে নাৱত উঠিব পৰাটো ভালেই আছিলে কিন্তু নাৱত উঠিবলৈ অলপ ভয় লাগে বৰ্তমান পানী বহুত বেছি হৈ গৈছে আৰু এই গোটেই পৰিৱেশটো মানে খুব ধুনীয়া হৈ গৈছে আৰু বহুত ঠাইৰ পৰা মানুহবিলাক চাবলৈ ইয়ালৈ আহিছে সম্পূৰ্ণ দেখা গৈ আছে বৰ্তমান ইয়াতে আমি এই ঠাইখনিত আছোঁ বৰ্তমান কিমান ধুনীয়া এটা পৰিৱেশ সৃষ্টি হৈছে আৰু ইয়াৰে ওচৰৰ বাসিন্দাক আমি সুধিব চেষ্টা কৰিম এই পৰিৱেশটো আপোনাৰ কিমান দিনৰ পৰা দেখাব পাইছে আপোনালোকে আজি প্ৰায় 3 দিন মানেই হ'ল এই কালাৰটো এনেকুৱা হোৱা আমি ভাবিছিলোঁ নিশ্চয় এইখিনি সময়ত মাছৰ কণী লাগে মাছৰ অপকাৰ যদি সাধন হ'ব তাৰ কাৰণে ফিচাৰী ডিপাৰ্টমেণ্টে কিবা কৰা বুলি আমি চিন্তা কৰিছিলোঁ আচলতে নহয় ই কি কাৰণত এইটো হৈছে আমি এতিয়ালৈকে তাৰ অনুসন্ধান কৰি উলিয়াব পৰা আৰু ইয়াত চাবলৈ বহুত ঠাইৰ পৰা মানুহ বহু মানুহ ইতিমধ্যে চাবলৈ আহিছে ইতিমধ্যে ফেচবুক আৰু কত জেগাত এইবিলাক আপোনালোকে ইয়াৰে বাসিন্দা হয় আজিলৈকে কিমান বছৰ আপোনালোকে ইয়াতে আছে কিন্তু এনেকুৱা দেখিছিলে নাই দেখা ইয়াত দেখা নাই এই প্ৰথম দেখিছোঁ এইবাৰ মানে এজন বয়োজ্যেষ্ঠ মানুহ তেওঁ জীৱনত প্ৰথম এবাৰ তো এনেকুৱা এটা পৰিৱেশ প্ৰথম এনেকুৱা পানী দেখা নাই হয় আমাৰ আজি পানীটো কালাৰ বেলেগ হৈ গৈছে পানীটো কালাৰ বেলেগ কিন্তু এইবিলাক আমি পানী দেখা নাই হয় আগতে ঘোলা পানী আহে পানী বাঢ়ে পৰিষ্কাৰ হয় আমি গা পা ধুওঁ এনেই ইয়াতে মাছ চাছ মৰিছে বা কিবা এনেকুৱা একো হোৱা নাই ন অপকাৰ একো কৰা নাই মানে পানীটোহে আমি ভাবিছিলোঁ ফিচাৰী ডিপাৰ্টমেণ্টে সেইদিনাখন এনাউন্স কৰি গৈছে যে মাছৰ পোনাৰ সময় এতিয়া যাতে মাছটো অপকাৰ সাধন নহয় তাৰ কাৰণে আপোনালোকে মাছ নামাৰিব মাৰিলে দণ্ডনীয় হ'ব আপোনালোকৰ হেৰি জৰিমনা ভৰা হ'ব আৰু মই ভাবিছিলোঁ আমি যে সেই ক্ষেত্ৰতে নিশ্চয় কিবা পানীত এতিয়া দেখিলোঁ এইটো প্ৰাকৃতিকভাৱে এইটো অৱস্থা এনেকুৱা পৰিৱেশ হৈছে এইটো আমি কোনোদিন দেখা নাছিলোঁ এই প্ৰথম ভাল লাগিছে যথেষ্ট মনোমোহা এটা পৰিৱেশ সৃষ্টি হৈছে আপোনালোকে আহিলে আহিব পাৰিব আপোনাৰ ঠাইডোখৰ প্ৰপাৰ কৈ দিয়ক অলপ এইখন হৈছে দুৰ্গাজান তিনিআলিৰ লগতে যিখিনি ঠাই আছে সেই ঠাইখিনিয়ে এতিয়া এই কালাৰটোৰ সৃষ্টি হৈছে লকডাউনৰ মাজতে এটা সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে ইয়াতে তো আপোনালোকে আহিব পাৰে ৰহাৰ নামি পেলাই আপোনালোকে হাড়ে মুখৰ ফালে সোমাব লাগিব আৰু এই পৰিৱেশটো চাবলৈ আপোনালোকে খুব বেছি দিন নাথাকিব হয়তো চাগে এই বৰ্তমান কেইদিনমানৰ কাৰণে থাকিব তাৰ পিছতো থাকিব পাৰে নাথাকিব পাৰে তো আপোনালোকে সুন্দৰ পৰিৱেশটো উপভোগ কৰকহি ইয়াকে কৈ পেলাই মই আজি এই ভিডিঅ'টো সামৰণি মাৰিলোঁ ধন্যবাদ